নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম মোৰ নতুন এটা অন্য ভিডিঅ'লৈ। আজি মই আপোনাৰ কাৰণে অসম আৰক্ষীৰ 20টা প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকৰ এটা টপিকৰ ওপৰতে প্ৰশ্নকেইটা অনা হৈছে। সেইটো টপিক হ'ল চৰাইদেউ। মোক বহুতে কমেণ্ট কৰি জনাই আছিলে বোলে চৰাইদেউৰ ওপৰত ভিডিঅ' বনা, চৰাইদেউৰ ওপৰত ভিডিঅ' বনা। আজি মই 20টা প্ৰশ্ন লৈ আহিছোঁ আৰু নেক্সট ভিডিঅ'ত আগলৈ মই আৰু চৰাইদেউৰ ভিডিঅ' দিম। চ' আপোনালোকে চাই যাব। এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চৰাইদেউৰ ওপৰত। এক্সামত এনেকুৱা ধৰণৰে প্ৰশ্ন আহিব। চ' আপোনালোকে ভালদৰে চাই যাব মন দি। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ বন্ধুসকল। আৰু আপোনালোকৰ কাৰণে এটা মই কৈ দিওঁ, আপোনালোকেতো গম পালে অসম পুলিচৰ যিসমূহ অসম আৰক্ষী যিকেইটা পদ এপ্লাই চলি আছিল, 5,500 কিমান 63টা পদৰ কাৰণে এপ্লাই চলি আছিল, সেইকেইটা লাষ্ট ডেট গ'ল। চ' আপোনালোকে এপ্লাই কৰিছে যদি এতিয়া পঢ়িবৰ কাৰণে বহুত প্ৰিপেৰেশ্যন কৰক। এক্সাম যেতিয়া হাই হ'ব এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰ, চৰাইদেউক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 2015 চনৰ 15 আগষ্ট তাৰিখে। বন্ধুসকল, চৰাইদেউ 2015 চনৰ 15 আগষ্ট তাৰিখে চৰাইদেউক জিলা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউক কোনে জিলা হিচাপে ঘোষণা কৰি দিছিল? উত্তৰ তৰুণ গগৈ। বন্ধুসকল, চৰাইদেউক তৰুণ গগৈয়ে জিলা হিচাপে ঘোষণা কৰি দিছিল। বন্ধুসকল, আপোনালোকে মনত ৰাখিব চৰাইদেউক কেতিয়া জিলা হিচাপে ঘোষণা কৰি দিছিল, কিমান তাৰিখে আৰু কোনে ঘোষণা কৰি দিছিল। বন্ধুসকল, এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। চ' আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ, আপোনালোকৰ হেল্প হয় যাতে। আপোনালোকে পাৰিলে এইকেইটা প্ৰশ্ন বহী এখনত লিখি থ'ব। অকল চৰাইদেউৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে গম পায় এটা ভিডিঅ' বনাওঁতে কিমানখিনি কষ্ট হয়। আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ, আপোনালোকৰ যাতে কিছু হ'লেও হেল্প হয়। তো আপোনালোকে ভালদৰে শেষলৈ চাই যাব ভিডিঅ'টো। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অৱস্থাত চৰাইদেউ শিৱসাগৰৰ কি হিচাপে আছিল? উত্তৰ মহকুমা হিচাপে। বন্ধুসকল, প্ৰথম অৱস্থাত চৰাইদেউ শিৱসাগৰৰ মহকুমা হিচাপে আছিল। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউ কেতিয়াৰ পৰা পূৰ্ণাংগ জিলাৰ ৰূপ পায়? উত্তৰ 2016 চনত। বন্ধুসকল, 2016 চনত চৰাইদেউ পূৰ্ণাংগ জিলা হিচাপে ৰূপ পায়। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউৰ নামটো ক'ৰ পৰা উৎপত্তি হৈছিল? উত্তৰ টাই ভাষা চৰাইদেউৰ পৰা উৎপত্তি হৈছিল। বন্ধুসকল, চৰাইদেউৰ নামটো টাই ভাষাৰ চৰাইদেউৰ পৰা উৎপত্তি হৈছিল। নেক্সট প্ৰশ্নটো হৈছে টাই ভাষাত চৰাইদেউৰ শব্দৰ অৰ্থ কি? উত্তৰ চে মানে নগৰ, ৰাই মানে জিলিকি থকা, দে মানে পাহাৰ, অৰ্থাৎ জিলিকা পাহাৰৰ নগৰ। বন্ধুসকল, টাই ভাষাৰ চৰাইদেউৰ শব্দৰ অৰ্থ হৈছে জিলিকা পাহাৰৰ নগৰ। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউত কোনে স্থায়ী ৰাজধানী পাতিছিল? উত্তৰ আহোম স্বৰ্গদেউ চুকাফাই। বন্ধুসকল, চৰাইদেউত আহোম স্বৰ্গদেউ চুকাফাই স্থায়ী ৰাজধানী পাতিছিল। নেক্সট প্ৰশ্নটো হৈছে আহোম স্বৰ্গদেউ চুকাফাই কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? উত্তৰ 1253 চনত প্ৰথমবাৰৰ বাবে। বন্ধুসকল, আহোম স্বৰ্গদেউ চুকাফাই 1253 চনত প্ৰথমবাৰৰ বাবে চৰাইদেউত ৰাজধানী পাতিছিল। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউ মৈদাম ক'ত আছে? উত্তৰ চৰাইদেউ মৈদাম চৰাইদেউ জিলাত আছে। বন্ধুসকল, চৰাইদেউৰ মৈদাম চৰাইদেউ জিলাতে আছে। নেক্সট প্ৰশ্নটো হৈছে শিৱসাগৰৰ জিলাৰ পৰা চৰাইদেউৰ দূৰত্ব কিমান? উত্তৰ প্ৰায় 28 কিলোমিটাৰ। বন্ধুসকল, শিৱসাগৰ জিলাৰ পৰা চৰাইদেউৰ দূৰত্ব হ'ল 28 কিলোমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে মৈদামীয়া অঞ্চলৰ কিমান এলেকা জুৰি বিয়পি আছে? উত্তৰ 5ৰ পৰা 10 কিলোমিটাৰ। বন্ধুসকল, মৈদামী অঞ্চলৰ 5ৰ পৰা 10 কিলোমিটাৰ এলেকা জুৰি বিয়পি আছে। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউত কি পুখুৰী আছে? উত্তৰ হৰদোৱা পুখুৰী, নেক্সটটো কুৰুদোৱা পুখুৰী আৰু শান্তি পুখুৰী আদি। বন্ধুসকল, চৰাইদেউত
হৰদোৱা পুখুৰী, কুৰুদোৱা পুখুৰী আৰু শান্তি পুখুৰী আছে। নেক্সট প্ৰশ্নটো হৈছে সমাধিস্থলীত কিহৰ প্ৰতিষ্ঠা কৰা হৈছে? উত্তৰ যাদুৰ ঘৰ। বন্ধুসকল, সমাধিস্থলত যাদুৰ ঘৰ প্ৰতিষ্ঠা কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউৰ চাৰিসীমাসমূহ কি কি? উত্তৰ পূবে অৰুণাচল প্ৰদেশ আৰু ডিব্ৰুগড় জিলা, পশ্চিমে শিৱসাগৰ, উত্তৰে ডিব্ৰুগড় জিলা আৰু দক্ষিণে নাগালেণ্ড ৰাজ্য। বন্ধুসকল, চৰাইদেউৰ চাৰিসীমাসমূহ আছে। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউ কেতিয়া পূৰ্ণাংগ জিলালৈ পৰিৱৰ্তন হয়? উত্তৰ 2016 চনত। বন্ধুসকল, চৰাইদেউ 2016 চনত পূৰ্ণাংগ জিলালৈ পৰিৱৰ্তন হয়। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউৰ সদৰ ঠাই কি? উত্তৰ সোণাই। বন্ধুসকল, চৰাইদেউৰ সদৰ ঠাই হ'ল সোণাই। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউৰ মহকুমা কি? উত্তৰ চৰাইদেউ। বন্ধুসকল, চৰাইদেউৰ মহকুমা হৈছে চৰাইদেউ। নেক্সট প্ৰশ্নটো হৈছে জিলাখনৰ ৰাজচক্ৰ কেইটা? উত্তৰ 3টা। বন্ধুসকল, জিলাখনৰ ৰাজচক্ৰ হ'ল 3টা। নেক্সট প্ৰশ্নটো হৈছে চৰাইদেউৰ বিধানসভাৰ সমষ্টি কেইটা আৰু কি কি? বন্ধুসকল, চৰাইদেউৰ বিধানসভাৰ সমষ্টি 2টা, সেইকেইটা হৈছে সোণহিৰি আৰু মাহমৰা। বন্ধুসকল, সোণহিৰি আৰু মাহমৰা চৰাইদেউৰ বিধানসভাৰ সমষ্টি হয়। আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো হৈছে জিলাখনৰ ৰাজচক্ৰ কেইটা আৰু কি? অৰ্থাৎ চৰাইদেউ জিলাখনৰ ৰাজ আৰু চক্ৰ কেইটা কি কি? বন্ধুসকল, জিলাখনৰ ৰাজ্য হ'ল 3টা, সেইকেইটা হ'ল সোণহিৰি, মহমৰা আৰু সাপেৱতী। বন্ধুসকল, এই 3টা হ'ল জিলাখনৰ ৰাজচক্ৰ। বন্ধুসকল, আজিলৈ ইমানে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আৰু প্ৰশ্নকেইটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, য'ত আপোনালোকে ভালদৰে চাই যাব। এইটো ভিডিঅ' অকল চৰাইদেউৰ ওপৰতে বনোৱা হৈছে, য'ত আপোনালোকে ভালদৰে যাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।